হেল্ল' বন্ধুসকল, আপোনালোকে জানেনে 2026ত ইউনো এছবিআইটো আপডেট হোৱাৰ পাছত আপুনি এতিয়া ফিংগাৰপ্ৰিণ্টৰ মাধ্যমতো ইউনো এছবিআইত লগইন হ'ব পাৰে। যদি আপুনি জানিব বিচাৰিছে কেনেকৈ আপুনি ফিংগাৰপ্ৰিণ্টৰ মাধ্যমত ইউনো এছবিআইত লগইন কৰিব পাৰে বা ফিংগাৰপ্ৰিণ্ট এনেবল কৰিব পাৰে বা বায়োমেট্ৰিক এনেবল কৰিব পাৰে, তেতিয়াহ'লে চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ। আহক এতিয়া আপোনাক লৈ যাওঁ ইউনো এছবিআইলৈ। চাওক, এতিয়া ইউনো এছবিআই আমাৰ মোবাইলত অপেন কৰি লৈছোঁ। যেতিয়া অপেন হ'ব, প্ৰথমতেতো আমি 6 ডিজিটৰ যিটো এমপিন আছে লগইন এমপিন, সেইটো ব্যৱহাৰ কৰি লগইন হ'ব লাগিব। এতিয়া আমি আমাৰ একাউণ্টত লগইন হৈ যাওঁ। একাউণ্টত লগইন হোৱাৰ পাছত একাউণ্টৰ ডেছবৰ্ড এনেকুৱা ধৰণে দেখা পোৱা যাব। ইয়াত আপুনি আপোনাৰ যিটো প্ৰফাইল ছেকশ্যন আছে, মানে আপোনাৰ নামটো ওপৰত দেখা পাব, তাৰ ওচৰত যিটো প্ৰফাইলৰ ফটো আছে তাৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক। তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপুনি এই পেজটোত আহিব। ইয়াত প্ৰফাইলৰ কিছুমান অপশ্যন পাব। তাৰ ভিতৰতে আপডেট মাই চিকিউৰিটি এইটোৰ ওপৰত ক্লিক কৰি দিয়ক। যেতিয়া আপডেট মাই চিকিউৰিটিৰ ওপৰত ক্লিক কৰিব, দ্বিতীয় নম্বৰ অপশ্যনটোৱে আছে বায়োমেট্ৰিক মানে আপোনাৰ ফিংগাৰপ্ৰিণ্ট। এতিয়া এই বায়োমেট্ৰিক অপশ্যনটো অন কৰি দিয়ক। যেতিয়া অন কৰি দিব, তেতিয়া আপোনাক ইয়াত বায়োমেট্ৰিক এনেবল কৰিবলৈ কোৱা হ'ব। তাৰ আগতে কোৱা হৈছে যে আপোনাৰ মোবাইলটোত যাতে আপোনাৰ বাহিৰে বেলেগৰ ফিংগাৰপ্ৰিণ্ট বা ফেচ অথেণ্টিকেশ্যন ৰেজিষ্টাৰ নাথাকে, সেইটো আপুনি এনচিয়ৰ কৰিব লাগিব। কাৰণ নহ'লে আপোনাৰ মোবাইলটোত বেলেগেও আপোনাৰ ইউনো এছবিআইত লগইন হ'ব পাৰে। গতিকে এইটো আপুনি চাই ল'ব। গতিকে এনেবল বায়োমেট্ৰিকৰ ওপৰত এতিয়া ক্লিক কৰি দিয়ক। এনেবল বায়োমেট্ৰিকৰ ওপৰত ক্লিক কৰাৰ পাছত আপোনাক এতিয়া কোৱা হৈছে আপুনি আইডেণ্টিটি ভেৰিফাই কৰক, মানে আপোনাৰ আঙুলিটো আপোনাৰ ফিংগাৰপ্ৰিণ্ট চেন্সৰত লগাই দিয়ক। যেতিয়া সেইটো কৰিব, তেতিয়া ইয়াত আপোনাক এইটো অথেণ্টিকেশ্যন কৰিবলৈ কোৱা হ'ব। আপুনি দুই ধৰণে অথেণ্টিকেট কৰিব পাৰে। হয়তো আপুনি আপোনাৰ যিটো লগইন এমপিন আছে ইউনো এছবিআইত, সেইটোৰে অথেণ্টিকেট কৰিব পাৰে, বা ইউজ OTP ইনষ্টেড, তাৰ পৰিৱৰ্তে আপুনি OTPও ব্যৱহাৰ কৰিব পাৰে। আমি ইয়াত এতিয়া আমাৰ এমপিনটোৰ মাধ্যমতে অথেণ্টিকেট কৰিব বিচাৰোঁ। গতিকে 6 ডিজিটৰ এমপিনটো লগইন এমপিনটো ইয়াত ভৰাই দিম। 6 ডিজিটৰ লগইন এমপিনটো ভৰোৱাৰ পাছত আমি ইয়াত ছাবমিট কৰি দিম। ছাবমিট হোৱাৰ লগে লগে বায়োমেট্ৰিক ইজ এনেবল, বায়োমেট্ৰিকটো এনেবল হৈ গৈছে, মানে আমি এতিয়া বায়োমেট্ৰিকৰ মাধ্যমত লগইন হ'ব পাৰোঁ আমাৰ ইউনিট। ফৰ চিকিউৰিটি পাৰপাছ প্লিজ লগ ইন টু ইয়ৰ একাউণ্ট এগেইন টু এক্সিছ ইউনো। চিকিউৰিটিৰ কাৰণে আপুনি এতিয়া আকৌ লগইন হৈ যাওক আপোনাৰ ইউনো এছবিআইত। লগইন টু ইউনোৰ ওপৰত আমি ক্লিক কৰি দিওঁ। যেতিয়া লগইন টু ইউনোৰ ওপৰত ক্লিক কৰি দিম, এই লগইন পেজটো চাওক। এতিয়া লগইন ইউজিং ফিংগাৰপ্ৰিণ্ট আহিছে, মানে এতিয়া আপুনি ফিংগাৰপ্ৰিণ্টৰ মাধ্যমতে লগইন কৰিব পাৰে। এইটোৰ ওপৰত ক্লিক কৰি আপুনি ফিংগাৰপ্ৰিণ্ট চেন্সৰৰ ওপৰত আঙুলিটো ৰাখি আপুনি এতিয়া ইউনো এছবিআইত লগইন হ'ব পাৰে। ইউজাৰ নেম পাছৱৰ্ডো ভৰাব নালাগিব আৰু এমপিনো ভৰাব নালাগিব। বন্ধুসকল, এনেকৈয়ে ইউনো এছবিআইত যদি আপুনি ফিংগাৰপ্ৰিণ্ট এনেবল কৰিব খোজে বা বায়োমেট্ৰিক লগইন এনেবল কৰিব খোজে, তেতিয়াহ'লে সহজতে কৰিব পাৰে।